নমস্কাৰ। অসমত বাস কৰা বেছিভাগৰে মাতৃভাষা অসমীয়া বাবে অসমীয়া ভাষাটো বৰ সহজ আৰু অসমীয়া ভাষাটোৰ শিকিবলগীয়া বিশেষ একো নাই বুলি বহুতে এটা ভ্ৰান্ত ধাৰণা পোষণ কৰি আহিছে। কিন্তু আপুনি জানি আচৰিত হ'ব যে অসমীয়া ভাষীৰ বহুতে বোপা ককাহঁতে দিয়া নিজৰ নামটো অসমীয়াতে শুদ্ধকৈ লিখিব নাজানে। বাতৰি কাকত, আলোচনী, গ্ৰন্থ, স্মৰণিকা, টেলিভিছনৰ পৰ্দা, নামফলক, প্ৰচাৰ পত্ৰিকা, বেনাৰ, পোষ্টাৰ, নিৰ্বাচনী ইস্তাহাৰ, ব্যক্তিগত চিঠি আদিত সঘনাই ভুলকৈ নামবোৰ চকুৰ আগত আহি ধৰা দিয়ে। তেতিয়া বৰ দুখ লাগে। কোনোবাই শুদ্ধ ৰূপটো যুক্তিসহ দেখুৱাই দিলেও মানিব নোখোজে। বহুতে নিজৰ নামটো শুদ্ধ বুলি বুকু ডাঠি ভাবি ভুলকৈ লিখি অহাসকলৰ বাবে আজি কিছু দিহা পৰামৰ্শ দিব খুজিছোঁ। নকলেও হ'ব যে নিজৰ নামটো শুদ্ধকৈ লিখাটো এটা বৰ গুৰুত্বপূৰ্ণ কৰ্তব্য। শুদ্ধ নামটোৰ আঁৰত এটা ভাষা বিজ্ঞানসন্মত ব্যাখ্যাও থাকে। অসমীয়া সাহিত্যৰ অগ্ৰণী পণ্ডিত মহেশ্বৰ নেওগ ডাঙৰীয়াই কৈছিল যে সবিতা নামটো মহিলাৰ সলনি পুৰুষৰহে থব লাগে, কাৰণ এই নামটোৰে সূৰ্য দেৱতাক বুজোৱা হয়। সন্দেহ নাই যে সূৰ্যটো এটা পুংলিংগ শব্দ। সেইদৰে আজিকালি বহুতে পুংলিংগ নৱজাতকৰ বাবে নকুল নামটো নথয়, কাৰণ নকুলৰ অৰ্থ নেউল। আকৌ কুম্ভীৰ মানে ঘৰিয়াল। এই চেগতে বহুতে ভুলকৈ লিখি অহা নাম কিছুমানৰ লগতে উপাধিৰো শুদ্ধ ৰূপটো দাঙি ধৰিলোঁ। আশা কৰোঁ শুদ্ধ ৰূপটো আটাইয়ে চৰ্চা কৰিবলৈ যত্ন কৰিব। অংগনা, অকণ, অকণি, অনিমা, অনু, অঞ্জলি, অচিন্ত্য, অনন্যা, অনিৰ্বাণ, অনুস্মিতা, অনুসূয়া, অৰ্ণৱ, অপৰ্ণা, অভিপ্সা, অৰুণ, অশ্বিনী, আঘোনা, আশীষ, উদ্দীপ্ত, উন্মনা, উৰ্বশী, উস্মিতা, উষা, কণিকা, কৰ্ণ, কাঞ্চন, কাৰ্তিক, কানাই, কামিনী, কাশ্মীৰী, কিশলয়, কুলদা, কুলদীপ, কুহি, কীৰ্তি, কৃষ্টি, কেওট, কৈলাশ, গগন, গৰীয়সী, গিৰিবালা, গীতাঞ্জলি, গুণদা, গুণীন, চয়নিকা, চিন্ময়, তিলিকা, ডালিমী, ডিম্বেশ্বৰ, তাৰিণী, দণ্ডধৰ, দাশৰথী, দিলীপ, দীপ, দীপক, দীপালী বা দীপালী, দীপিকা, দীপ্তি, দুৰ্গা, ধৃতিস্মিতা, নলিনী, নিৰিবিলি, নিৰ্মালী, নীতিশ, নিহাৰিকা, পৰাণ, পৰিণীতা, পলাশ, পাপৰি, পুৰাতন, পূৰবী, প্ৰবীণ, প্ৰাণ, প্ৰাৰ্থনা, দেৱাশীষ, নিপুণ, পীতাম্বৰ, পুষ্পাঞ্জলি, পূৰ্ণিমা, প্ৰণীতা, প্ৰণামী, প্ৰীতিশ, প্ৰমথেশ, প্ৰভাস, প্ৰমীলা, প্ৰসন্ন, প্ৰসেন, প্ৰেমদা, ফণী, ফণীন্দ্ৰ, ফাগুনী, বনিয়া, বৰষা, বৰ্ণ, বৰ্ণম, বৰ্ণিল, বৰ্ণালী, বনানী, বাগীশ, বাণ, বাণী, বন্তি, বাসুদেৱ, বাল্মীকি, বিভূতি, বিৰিণা, বিশ্বকৰ্মা, বীণাপাণি, ভণিতা, ভিতালী, ভুৱন, ভুৱনেশ্বৰ, ভূঞা, ভূষণ, মণি, মণিকা, মণীষা, মহীধৰ, মাণিক, মহীয়সী, মিতালী, মৃণাল, মৃন্ময়, ৰমণী, যজ্ঞ, ৰাশি, ৰাজনীশ, ৰিণিকী, ৰূপালী, ৰোহিণী, ৰোহিত, ললনা, শশাংক, শনিয়া, শাওণী, শাণ্ডিল্য, শাশ্বতী, শীতলা, শীল, শুভম, শুভ্ৰনীল, সতীশ, সন্ন্যাসিনী, সুভাষ, সব্যসাচী, সৰমা, সৰস্বতী, সাত্বিক, সুমন, সুখেন, স্বৰ্ণ, স্বৰ্ণালী, সমন্ত, হিমাংশু, হিৰণময়, হিৰণময়ী, হিৰণ্য, হৃদীপ্ত, ঋষিকেশ ইত্যাদি ইত্যাদি। নাম সম্পৰ্কে আৰু বহু আলোচনা কৰিবলগীয়া কথা আছে। আটাইয়ে শুদ্ধ ৰূপটো জানিলৈহে লিখিবলৈ যত্ন কৰিলে নামবোৰে নিশ্চয়কৈ শুদ্ধতা পাবলৈ সমৰ্থ হ'ব। ধন্যবাদ।